সকলোকে বহু দিনৰ মূৰত আজি ভিডিঅ' এটা কৰিম বুলি ভাবিছোঁ। ভিডিঅ' এটা আৰম্ভ কৰিছোঁ। এতিয়া সময় হৈছে 6:20 হৈছে। ক'ত গ'ল? এইয়া 6:20 হৈছে। আৰু আজি ৰাতিপুৱাই আমি এঠাইলৈ যাবলৈ ওলাইছোঁ, হৰিপ্ৰিয়া আৰু মই। ওলাই কৰি আপোনালোকক লগ পাইছোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ একেবাৰে ওলাই কৰি লৈ। আৰু আজি আমি যাম চিমেণ্ট চাপৰিলৈ যাম আমি। ধুনীয়া কুমলীয়া ৰ'দটো ওলাই আহিছে, ভাল লাগিছে। এই কুমলীয়া ৰ'দটো ৰাতিপুৱা ল'ব লাগে, শৰীৰৰ কাৰণে ভাল হয়। আৰু 23 চনৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন, 90 সংখ্যক বাৰ্ষিক অধিৱেশন যিহেতু জোনাই জিলাত হ'ব, প্ৰায় সংখ্যক মানুহে গমেই পায়। তাৰে আজি আদৰণি সভা আছে, ৰাজহুৱা সভা এখন আছে, পদাধিকাৰ আহিব। আৰু তাতে আমি 92জনীয়ে, যিহেতু 92 সংখ্যক বাৰ্ষিক অধিৱেশন, তাৰ বাবে 92জনীয়ে আমি বৰগীত গাম। একে মানে কমলা অৰেঞ্জ কালাৰৰ পাৰি দিয়া চাদৰ আৰু উকাৰ মেখেলা, বগা ব্লাউজ, সেনেকৈ মানে আজি গোটেই জিলাখনে পিন্ধিব। কি ধুনীয়া লাগিব চাবচোন আপোনালোকে। আৰু আমি সকলোৱে ট্ৰেইনত যাবলৈ ওলাইছোঁ। এয়া চবে একে ড্ৰেছ। আৰু দেখিব আপোনালোকে ট্ৰেইনখন আজি কিজানি ভৰ্তিয়ে হ'ব নেকি ন? চাওক কি ধুনীয়া লাগিছে, চাওক এয়া আৰু এয়া বৌ ওলাইছে। পিঠা লৈছোঁ দেই। পিঠা বনোৱাখিনি দেখাবলৈ নহ'ল। পিঠা মানে প্ৰতিটো নামঘৰৰ পৰা 500কৈ পিঠা বনোৱা হৈছে, সেইখিনি বনালোঁ বাৰু। পিঠাখিনি লৰালৰিকৈ বনোৱা হ'ল, সেইকাৰণে ভিডিঅ' কৰা নহ'ল। আজিয়ে ভাবিলোঁ ভিডিঅ' এটা কৰি আপোনালোককো জনাওঁ আৰু দেখাই দিওঁ আমাৰ অনুষ্ঠানবোৰনো কেনেকুৱা হয়। পালোহি মুৰকংচলেক প্লেটফৰ্মত। আৰু ৰ'দটো চাওক না, ইমান ধুনীয়াকৈ ওলাইছে। ট্ৰেইনখনত উঠোঁ আৰু এতিয়া চবে দবা ভৰ্তি পূৰা আমাৰ মানুহ। কৃষ্ণ উঠিলোঁ দেই। এখন দবা যে ভৰ্তি আমাৰ মানুহবোৰ, এয়া চবে বহি লৈছে। কৈ দিয়ক, কিবা এটা কৈ দিয়ক, কৃষ্ণ কৈ দিয়ক, হাই কৈ দিয়ক। আৰু ইয়াতো আছে এয়া বাই, এইজনী আমাৰ খুৰী। চাপৰি পালোহি আৰু চবে খোজকাঢ়ি গৈছে পূৰা। দবা খালী হৈ গ'ল ট্ৰেইনখন, মানুহবোৰ কৈছে আৰু দবা খালী হৈ গ'ল বুলি। ইমান মানুহ আহিছে মানে পূৰা। আৰু তাতো বহুত মানুহ হ'ব। আগলৈ চাই থাকক ভিডিঅ'টো শেষলৈকে। চাহ একাপ খাইছোঁ, মিঠৈ, পিঠা খাই লওঁ। বাকীখিনি কাৰ্যসূচী দেখাই থাকিম বাৰু, চাই থাকিব ভিডিঅ'টো শেষলৈকে।
টকাৰ লৈ 68 কোটি টকা মৰিগাঁও জিলাৰ ডেভেলপমেণ্টৰ নামত খৰচ কৰিলে চৰকাৰখনে মনত ৰাখিব এতিয়া ভাত খোৱা সময় প্ৰসাদ মানে ভাত খাম আৰু এতিয়া সময় এতিয়া 12টা বাজিলে 12:15 হ'ল সময় বহুত হ'ল আমি ৰাতিপুৱা ট্ৰেইনতে অহা ভোক লাগিছেগৈ আৰু সেইকাৰণে খাই ল'ব লৈছোঁ কলকাতাত কলপাতৰ সোৱাদে বেলেগ খাই লওঁ আমি minutes later. সময় হ'ল 5টা বাজিবলৈ হ'ল আৰু ট্ৰেইনখন অহা নাই এতিয়ালৈকে আৰু আমি চিমেণ্ট চাপৰিত দেওবৰীয়া বজাৰ হয় সপ্তাহী বজাৰৰ পৰা আমি এমোনা বজাৰ কৰি ল'লোঁ নব বজাৰখন দেখাই দিয়ক আকৌ আপোনাৰ মোনা নব ল'লে আৰু ময়ো ল'লোঁ এমোনা বজাৰ কৰি আৰু এতিয়া ট্ৰেইনখন অহালে বাট চাই থাকোঁ আৰু ভিডিঅ'টো দীঘল নকৰোঁ ইমানতে ভিডিঅ'টো শেষ কৰোঁ বুলি ভাবিছোঁ মোবাইলত বেটেৰীও নাই আৰু আজি ভিডিঅ' চাই যদি ভাল লাগে তেন্তে শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব পুনৰ লগ পাম অন্য এক নতুন ভিডিঅ'লৈ আজিলৈ বাই বাই